ফাইনেলি আহি পালো বেছি মাৰিৰ পৰা কমসে কম 6-7 কিলোমিটাৰ হ'বলৈ ভিতৰত 6-7 কিলোমিটাৰ ভিতৰত সোমাই এখন থ্যাংক ইউ হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এই এণ্ট্ৰিটো মাৰিলোঁ কিয় আহি আছে তেজপুৰৰ পৰা যোৱাকালি মোৰ লগত কণ্টেক্ট কৰিছে যাব আজি এডিয়ান ভাইৰ ঘৰত তো মোৰ লৈ যাম এডিয়ান ভাইৰ ঘৰত বিকাশ দা আহি আছে আপোনালোকে ভিডিঅ'টো চাই থাকক। আজি ভিডিঅ'টো ধামাকাদাৰ ভিডিঅ' হ'ব ময়ো ব্লগ বনাই আছোঁ তো এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো লাইক কৰি দিয়ক এতিয়াই। যদি 390 এডভেঞ্চাৰৰ আপোনালোকে বিচাৰে তেনেহ'লে আজি ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু আজি 390 এডভেঞ্চাৰ চলাম আমি ভিডিঅ' হ'ব আজি খালি দিম ভিডিঅ' তলত বহি আছো মানে কেতিয়াবা আহে ৰ'দ লাগি আছে মানে ইয়াত বহি আছো আৰু বহুত সময় হ'ল ইহঁতে ৰখি আছে কেতিয়াবা আহে ইহঁতৰ টেনশ্যন মানে বহুত সময় হ'ল আৰু আহক দাদা আৰু আহি পালে আমাৰ বিকাশ দা নেক্সট লেভেল জে হো আৰু কি চালিয়া 390 এডভেঞ্চাৰ মজাই বেলেগ আহকচোন বহুত অপেক্ষা কৰি আছোঁ আপোনাৰ কাৰণে 2টাৰ পৰা এতিয়া প্ৰায় 4টা হৈ গ'ল 2 ঘণ্টা ৰাস্তাৰ কাষত থিয় হৈ আছোঁ বা কি চালিয়া নেক্সট লেভেল বা আমাৰ অসমৰ সন্মান এটা গামোচাৰে সন্মান যাচিলোঁ নেক্সট লেভেল বিকাশ দাক ভালে ভালে ৰাইড কৰি আহিলে মাজুলীৰ ৰাইড এতিয়া আমাৰ লগত বলক কোনফালে যাম বিকাশ দা এতিয়া গৈ আছোঁ এডিয়ানৰ ঘৰত আৰু বাগানৰ মাজে মাজে যাম আজি ইয়াৰ পৰা 6 কিলোমিটাৰ 5 কিলোমিটাৰ এনেকৈ হ'ব গৈ আছোঁ বিকাশ দা লগত আৰু আগত আছে বিকাশ দা আৰু আহি পালোঁ বাগান আৰু এতিয়া গৈ আছোঁ আৰু বিকাশ দাৰ লগতে চাই থাকক ভালাফালি ভিডিঅ' হ'ব ভালাফালি ফাইনেলি আহি পালো বেছি মাৰিৰ পৰা কমসে কম 6-7 কিলোমিটাৰ হ'বলৈ ভিতৰত 6-7 কিলোমিটাৰ ভিতৰত সোমাই এখন গাঁও আহি পাইছোঁ যিখন গাঁৱৰ নাম হ'ল বৰগৰা টি ষ্টেট হয় এইখন গাঁওখনৰ নাম আৰু আপোনালোকক মই এতিয়া দেখাব ওলাইছোঁ যাক মই লগ ধৰিব আহিছিলোঁ অকণমান আগতে আপোনালোকক কৈছোঁৱে এডিয়ান গেমিং যোনে গেমিং চেনেল চাই যোনে গেমিঙৰ ওপৰত ইণ্টাৰেষ্টেড তেওঁলোকে নিশ্চয় জানিব এডিয়ান গেমিং 6 লাখ ছাবস্ক্ৰাইবাৰ হৈছে হ'বলৈ গৈ আছে অতি সোনকালে আপোনালোকে এইটো ভিডিঅ' চোৱা মানে হয়তো 6 লাখ ছাবস্ক্ৰাইবাৰ হৈ যাব এডিয়ান গেমিং ডিছক্ৰিপশ্যনত লিংক আছে আপোনালোকে গৈ চাব পাৰে আৰু লগতে যোনে এই চেনেলটো চলাই আছে আৰু কেনেকৈ গেম খেলি আছে আপোনালোকে চাই আপোনাৰ চকু কপালত উঠি যাব আৰু মৰমত গামোচা এটা লৈ আহিছোঁ তেখেতে যিহেতু এনেকুৱা অৱস্থাটো ইমান ধুনীয়াকৈ আমাৰ অসমক ৰিপ্ৰেজেণ্ট কৰি আছে গেমিঙত আমাৰ অসমত চাগে তুমিয়ে নাম্বাৰ 1 হ'ব চাগে আমাৰ অসমত নাম্বাৰ 1 বুলি ক'ব লাগিব আমাৰ অসমক ৰিপ্ৰেজেণ্ট কৰি আছে গেমিঙত তথাপিতো এনেকুৱাত আপোনালোকে ভাবক ইমান ডাঙৰ এটা কাম কৰিছে তাৰ কাৰণে মই তেখেতক এটি সন্মান জনাব ওলাইছোঁ কি ধুনীয়াকৈ ষ্ট্ৰিমিং কৰি আপোনালোকক দেখাই আছোঁ চব পাবজি ন Let's go. Drone shot, drone আজি drone shot, next level, drone shot হ'ব আজি। Okay,
ইফালে বিকাশ দা বিকাশ দা ড্ৰোন আৰু ৰেডি কৰি drone আছে আৰু ইয়াত ready। ড্ৰোন শ্বট হ'ব আপোনালোকে ক্লিপ কি কৰি আছে কি কি কৰি আছে ছেটিং কৰি আছো ড্ৰোনত শ্বুটিং কৰি আছে এইটো দি আমেৰিকা যাব পাৰি না জাপানত আমেৰিকা কি পুৰা ৱৰ্ল্ড ঘূৰিব পাৰিবা উঠিব পাৰি না পাৰিবা কিন্তু উঠাৰ পিছত আৰু নুমিব নোৱাৰিবি ৰামৰে আজি ড্ৰোন শ্বট চাব পাৰিব মোৰ ব্লগত চাই লওক সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহি এৰি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়াই দেখা সপোন খেদি খেদি গৈ পালো ঘূৰি ঘূৰি একেই ঠিকনা কিছু বাসনা কিছু যাতনাত কেঁকুৰিতে আছো ৰৈ এতিয়া বতাহতে উৰি উৰি পলকে বিচাৰি বিচাৰি মোক প্ৰাণৰ বতৰা দিয়ে শুনিছো গুণগুণনি শুনিছো খিলখিলনি সিপাৰৰ হাঁহি তিৰি নিবিনি ভাগি আহে আজি নদীয়ে মাতে নে মাজুলীয়ে মাতে উৰি যা মনৰে চৰাই নেক্সট লেভেল দাক লগ পাম কিন্তু ভাগ্যক্ৰমত পাই গ'লো নিউজ বয় দাক লগ পালোঁ কিন্তু ভবা নাই যে দাদাৰ ঘৰ ওদালগুৰি কিন্তু যেতিয়া বিকাশ দাই ক'লে যে ওদালগুৰি কথা তেতিয়া মই আতংকিত হৈ গ'লো দাদাৰ ঘৰ ওদালগুৰি নেকি বহুতে নাজানে মোৰ ঘৰ ওদালগুৰি বুলি মই অসমৰ বুলি বহুতে নাজানে নাজানে কিন্তু এইটোৱে আৰু মানে তুমিও ব্লগিং কৰা নেকি তুমি অথনি কৈছা ন 10,000 ছাবস্ক্ৰাইবাৰ আছে তাই বঢ়িয়া কাম কৰি আছে 10,000 ছাবস্ক্ৰাইব এছামিছতে ব্লগ এছামিছত ব্লগ বনাই 10,000 ছাবস্ক্ৰাইবাৰ পোৱা মানে বহুত ডাঙৰ কথা কৰি থাকা কণ্টিনিউ বেষ্ট অফ লাক ছাপোৰ্ট কৰিব চিয়ৰ ভাই আপুনি কি বনা ৰেডি হৈছে মানে মই ফোন কৰি কৈ দিলোঁ আমাৰ নিউজ বয় মই পাহৰি গ'লো সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰ তো বিকাশ দাই গুচি গ'ল আৰু ৰাতি হৈ গ'ল আৰু বিকাশ দাই এতিয়া গুৱাহাটীত গুচি যাব আৰু মোৰ লগত আছে মুস্কান ব্লগ ৰাব্বানী ব্লগ বাই বাই বিকাশ দা গুচি গৈছে আৰু এতিয়া আমাৰ ভিডিঅ' নেক্সট লেভেল নেক্সট লেভেল নিজৰ নিজৰ শৰীৰত এটি বাহিয়ে এটি হাঁহিয়ে কাঢ়ি নিলে দূৰলৈ সেউজীয়া পথাৰতে কি জানো মায়া আছে কি